কুলিকেতে কিয়ে বিনালে শুন দেহা জান ও বিহু মৰা বতৰে শুন মৰম জান বিহুৰে বতৰ তোৰ কথা নে ভাবি থাকিব নোৱাৰোঁ উৰি যাওঁ লাগে মৰম জান কঁকাল ভাঙি নাচিবৰ মনে এটা প্ৰশ্ন সুধে কিন্তু এটা সময়ত দপদপাই আছিলে অসমত কৃষ্ণমণিহঁতে এটা সময়ত দপদপাই থাকে বিহু বুলি ক'লে কৃষ্ণমণিহঁতক সকলো মঞ্চতে বিচাৰে আগৰ দৰে কৃষ্ণমণি নাথৰ এতিয়া মঞ্চ কমিছে নেকি ৰাইজে বিচৰা নাই নেকি কৃষ্ণমণি নাথক আমি দেখিছোঁ অভিনয় ভিচিডিত দেখিছোঁ অভিনয় কৰিছে ধুনীয়াকৈ আৰু তেওঁ এজন কণ্ঠশিল্পীও কৃষ্ণমণি নাথে কৃষ্ণমণি নাথক কি হিচাপে চায় নমস্কাৰ নিউজ টাইম চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত প্ৰিয়ঞ্জ্যোতি হাজৰিকা আৰু আজি আমাৰ ষ্টুডিঅ'ত এগৰাকী বিশেষ অতিথি উপস্থিত হৈছেহি আৰু তেওঁ আন কোনো নহয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ বিহুৱা কণ্ঠ কৃষ্ণমণি নাথ আহি আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি প্ৰথমে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ কৃষ্ণদা নিউজ টাইম এনিৰ হয় কৰ্মকৰ্তাসকল আৰু অসমবাসী ৰাইজলৈ মই আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ প্ৰথমে খবৰ আপোনাৰ কিদৰে জীৱন চলিছে ভালে কুশলে আছোঁ ৰেকৰ্ডিং চলি আছিলে শ্বুটিং আছিলে চলি আছোঁ এইকেইদিন ভোগালীৰ প্ৰস্তুতি হয় ভোগালীৰ প্ৰস্তুতি কেনেকুৱা যিটো বিহু মাজত মাত্ৰ এটা দিন বাকী প্ৰস্তুতি কেনেকুৱা আপোনাৰ প্ৰস্তুতি আৰু ঘৰত মেজি জ্বলাম হয় মানে বন্ধু বান্ধৱ লৈ হয় হয় বজাৰ সমাৰ কৰিব লাগিব হাঁহে মাহে তেনেকুৱাবোৰ আছে তাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো আছে এইবাৰ বিভিন্ন 4-5 ঠাইমানত গীত পৰিৱেশন কৰিবলৈ যাম আৰু বিহুৰ আগে আগে দুটিমান গীতো ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ বিহুক লৈ তেনেকৈ ব্যস্ত হৈ আছোঁ আৰু আপুনি এই বৰ্ষত আমি 2-3টা আপোনাৰ জনপ্ৰিয় গান বুলি ক'ব লাগিব এই বৰ্ষত জনপ্ৰিয় হোৱা গান আমি শুনিবলৈ পাইছোঁ বিহু আহিল যেতিয়া বুলি এটা শীৰ্ষক গানো আপুনি ৰাইজৰ মাজলৈ শুভ মুক্তি দিছে অনুষ্ঠানটো আৰম্ভণি হোৱাৰ আগতে অকণমান দুলাইন যদি শুনিলেও ভাল লাগিব আমাৰ দৰ্শকসকলেও ভাল পাব কিন্তু ঠিক আছে বিহু আহে যেতিয়া জুই জ্বলে গাত তেতিয়া বিহু আহে যেতিয়া জুই জ্বলে গাত তেতিয়া শদিয়া ধুবুৰী গছকি দুবৰি বিহু মাৰিম বহনা শদিয়া ধুবুৰী গছকি দুবৰি বিহু মাৰিম বহনা দুহাত বোলাই যে টোকা নাচনি শুনে তৰা দুহাত বোলাই যে টোকা নাচনি শুনে তৰা আহিব নাচিব চিত হৰি নিব আমাৰে ডেকা ল'ৰাৰ আহিব নাচিব চিত হৰি নিব আমাৰে ডেকা বৰ সুন্দৰ দাদা আৰু অসমৰ ৰাইজে বৰ সুন্দৰভাৱে গানটো আদৰি লৈছে ৰাইজে ভাল পাইছোঁ বুলি খবৰ আহিছে ফোনো কৰিছে মেছেজ কৰিছে আৰু ভিডিঅ'টো আমি বৰ ধুনীয়া হৈছে ভিডিঅ'টো তাৰ লগতে আৰু দুটা ৰুণু জুনু বুলি এটা গানো ৰিলিজ হৈছে আপোনাৰ ৰুণু জুনু জুনুমাই বুলি এটি গীত কৰিছোঁ এইটো বিমল বৰাৰ কোৰিঅ'গ্ৰাফীৰে দীপকেশ বৰগোহাঁয়ে সংগীত কৰিছে আৰু বিহু আহিল যেতিয়াতো অভিনৱ বৰাই সংগীত কৰিছে আৰু ৰুণু জুনুটো দীপকেশে কৰিছে আৰু এইটোত আমাৰ ধুনীয়া লোকেশ্যনত শ্বুটিং হৈছে বিহু নাচনী ঢুলীয়া সহ মই নিজেও তাত ওলাইছোঁ অনন্যাহঁত আছে নীলহঁত আছে হয় হয় আৰু দাদাক এতিয়া পাইছোঁ যদি এটা কথা সোধোঁ কিন্তু এটা সময়ত আমি কৃষ্ণমণি নাথ বুলি ক'লে বিহু দপদপাই থকা এজন বিহুৱা কণ্ঠ বুলিও আমি কওঁ আৰু যাৰ বিহু আহিলে বুলি ক'লে কৃষ্ণমণি নাথ হওক বা আমাৰ কৃষ্ণমণি চুতীয়া দাহঁত হওক বিহুৰ সময় আমি শুনিবলৈ পাওঁ তাৰ পৰিপ্ৰেক্ষিতত আমি কৃষ্ণমণি নাথক আমি তেনেকৈয়ে পাওঁ যে গানসমূহ শুনিবলৈ পাওঁ কিন্তু মাজৰ সময়ছোৱাত কৃষ্ণমণি নাথৰ গানসমূহ কোনোবাখিনিত হেৰাই গৈছিলে হেৰাই যোৱা মানে অৰ্থাৎ কৃষ্ণমণি নাথ নাইকিয়া হৈছিলে কোনোবাখিনিত অকণমান কৈ দিব নেকি আকৌ আহিছে তেনেকুৱা কথা নহয় আচলতে 19ত যেতিয়া ক'ভিড হ'ল ক'ভিড হোৱাৰ পাছত পৰিৱেশবোৰ অলপ সাল সলনি হ'ল তাৰপিছত ক'ভিড হোৱাৰ কাৰণে চিন্তা কৰি চালোঁ তেতিয়া সেইবাৰ বিহু ফাংচন কেঞ্চেল হ'ল তাৰপিছতো SOP কিবা কিবি লাগিল এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰিল লগে লগে তেতিয়া চিন্তা কৰিলোঁ যে অনিশ্চয়তাৰ মাজলৈ গুচি গ'ল অলপ সময় যোৱাৰ পাছত মই বেলেগ ব্যৱসায়লৈ অলপ মন মেলিলোঁ ভাবিলোঁ যে এনেকৈ থাকিলেও নহ'ব মই বেলেগ দুটামান কিবা ব্যৱসায় প্ৰতিষ্ঠা কৰিলোঁ 20-21 চনত 22 চনত এইখিনি সময় মই খুব ব্যস্ত হৈ গ'লোঁ সেইবিলাকত আৰু সেই ব্যৱসায়খিনিক আগুৱাই লৈ যাওঁতেই কিছু সময় মোৰ গৈছে আৰু আচলতে গান গাইছোঁ ষ্টেজতো গৈছোঁ কিন্তু মানে ৰেকৰ্ডিং হিচাপ মই যেনেকৈ কৰোঁ ৰেকৰ্ডিং সেই কেইবছৰ 4 বছৰমান মই অলপ কম কৰিলোঁ এই বছৰ আকৌ মানে
কৰিছোঁ আৰু তাৰ আগত মানে ব্যৱসায়বোৰ অকণমান ঠান-ঠিত লগাই এতিয়া মই আকৌ গীতৰ কামত ধৰিছোঁ আৰু সেই বস্তুটোৱে কৈছোঁ যে আমি পুনৰবাৰ এই বৰ্ষত আমি আকৌ ঘূৰাই পাইছোঁ সেই পুৰণি কৃষ্ণমণি নাটক আমি ঘূৰাই পাইছোঁ কিন্তু মাজৰ সময়ছোৱাত আমি অলপ কম সংখ্যক গান শুনিবলৈ পালোঁ কৃষ্ণমণি নাট সেইটো এটা গেপ আছিলে সেইটো নাইকিয়া হৈ যোৱা বুলি নাভাবোঁ মই আচলতে মই ইচ্ছাকৃতভাৱে সেই সময়ত ৰেকৰ্ডিংবোৰ কৰাই নাছিলোঁ মোৰ সেই বেলেগ কামবোৰতে ব্যস্ত হৈ আছিলোঁ যে এতিয়া আকৌ লাহে লাহে কামবোৰ আগৰ দৰে কৰি আছোঁ এতিয়া তাহানিৰ সেইসমূহ বিহুগীতসমূহ বা আজিৰ প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ কণ্ঠত যিসমূহ আমি বিহুগীতসমূহ শুনিবলৈ পাওঁ পাৰ্থক্যটো কোনোবাখিনিত কি দেখিছে আপুনি কি ক'ব পাৰ্থক্য কি আৰু এতিয়া মানে যান্ত্ৰিকতাৰ যুগ এতিয়া মানে টেকন'লজিৰ যুগ এতিয়া মানে টেকন'লজি হাই হৈছে আৰু সেইকাৰণে আগত যেনেকৈ ষ্টুডিঅ'টোত আমাৰ গোটেই মানুহবোৰ লগ লাগে তেনেকুৱাতকৈ অকণ কমিছে ছিংগাৰে বেলেগে গায় বা মিউজিচিয়ানে বেলেগে বজায় অলপ তেনেকুৱা ধৰণৰ হৈছে কিন্তু বাকী গীতৰ সুৰ কথা সেইবিলাকতো লিখিবই লাগিব সেইবিলাক যন্ত্ৰই কৰিব নোৱাৰে আমি কথা পাতি যাম যিহেতু কৃষ্ণমণি তাত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আৰু ৰাইজে যদি বিশেষ কথা পাতি থাকিলে বৰ খাবও পায় হা এইটো দাদাক কওঁ মইনা চৰাই মইনা মাত নামৰ যিখন আপোনাৰ এলবাম আছিলে তাত এটা গান আছিলে কুলি কেতেকীয়ে বিনালে আৰু সেই বিহু নাই এইটো মইনা চৰাই মইনাওতৰ নহয় সেইটো গছকত ভাগি যাওঁ হয় ভুল হৈছে দেই আৰু যিটো বিহুগীত ময়ো ভাল পাওঁ বা অসমৰ ৰাইজেও মানে বিহু আহিল বুলি ক'লে গা 7-8খন হৈ যায় বুলি কয় অসমীয়া অকণ শুনিব পাৰোঁ নেকি দাদা এইটো গছকত ভাগি যাওঁ জগতৰ এইটো মই প্ৰায় 24 বছৰ হ'ল অহা বছৰে 25 বছৰ হ'ব নিশ্চয় সেই এলবামটো মইতো মঞ্চতো গাবলগীয়া হয়ে তথাপি এফাকি গাই শুনাইছোঁ কুলি কেতেকীয়ে বিনালে শুন দেহা জান ও বিহু মৰা বতৰ শুন মৰম জান বিহুৰে বতৰ তোৰ কথা নে ভাবি থাকিব নোৱাৰোঁ উৰি যাওঁ লাগে মৰম জান কঁকাল ভাঙি নাচিবৰ মনে দেহা জান ধন্যবাদ বৰ সুন্দৰ বিহুৰ বতৰত তাতে আপোনাৰ কণ্ঠত গীত ষ্টুডিঅ'ত পুৰা একদম বিহু ফিল এটা আহি গৈছে বাকী দাদা আপোনাৰ হেৰি এতিয়া ব্যস্ত আপুনি ক'লেই যিমানখিনি ব্যস্ত আছে সেইখিনি আমি জানিবলৈ পাৰিলোঁ আপোনাৰ পৰা আৰু অনাগত দিনত কিবা নতুন পৰিকল্পনা কি আছে আপোনাৰ তেনেকৈ একো বিশেষ পৰিকল্পনা কৰি নথওঁ মনলৈ যিটো কিবা এটা আহে ভাৱ এটা আহিল যদি এনেকুৱা সুৰ এটা আহিল গান এটা আহিল সেইটো কৰোঁ সেই তেনেকেই ভৱিষ্যতলৈ কৰিম তথাপিও বহাগলৈ গীত কেইটিমান বিহু কৰিম চাগে মই পুনৰ সেই আগৰ বিহুসমূহ আকৌ বহাগলৈ আমি পাম মানে নহয় এতিয়া মানে কামটোতো খুব আন্তৰিকতাৰে কৰিম এতিয়া তোমালোকে এতিয়া তুমি সেই গীতটোক কেনেকৈ আশা কৰি থৈছা সেইটো তুমি বুজিবা কিন্তু সদায় মানে খুব চেষ্টা কৰি কামটো কৰিম আৰু সিমানখিনি দিব পাৰোঁ নে নোৱাৰোঁ সেইটো ওপৰৱালাৰ কথা চেষ্টাটো কৰিমেই এটা প্ৰশ্ন সুধো এইখিনিতে এটা সময়ত দপদপাই আছিলে অসমত কৃষ্ণমণি নাথে এটা সময়ত দপদপাই থাকে বিহু বুলি ক'লে কৃষ্ণমণি নাথক সকলো মঞ্চতে বিচাৰে আগৰ দৰে কৃষ্ণমণি নাথৰ এতিয়া মঞ্চ কমিছে নেকি ৰাইজে বিচৰা নাই নেকি তেনেকুৱাতো হোৱা নাই মই প্ৰতি বছৰে 20-25খন প্ৰগ্ৰাম কৰিয়ে আছোঁ মই ৰেকৰ্ডিং নাই কৰা গান বেছি হোৱা নাই কিন্তু প্ৰত্যেক বছৰতে তেনেকৈ কৰিয়ে আছোঁ ক'ভিডৰ পাছৰ পৰা নাই আমি যিহেতু মাজৰ সময়ছোৱাত সেই ক'ভিডৰ সময়ছোৱাত আপোনাৰ গান কম দেখিলোঁ আৰু এইবাৰ পুনৰ দেখিলোঁ আপোনাৰ যিকেইটা গান ৰিলিজ হৈছে বৰ ধুনীয়াকৈ ৰাইজে আদৰি লৈছে ভাল মৰমো দিছে ৰাইজে সেইদৰে আৰু এই আমি যিটো দ্বিতীয় গানটোৰ কথা কৈছিলোঁ ৰুণু জুনু নাই এবাৰ শুনিলোঁ বিহু লাগি যাব বজাই দিবা বাৰু হ'লেও ৰুণু জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহুৰ দিনা গাত চাদৰ নাই জুনু মাই মৰম লগা নাই পিন্ধি অহা গৈ মুগা ৰিহা খোপাত কপৌ ফুল গাত পিন্ধিবা ৰঙা চোলাটো হাতত জেতুকাৰ বুল জুনু মাই নকৰিবা ভুল এইটো ঢোলৰ লগত কৰিছোঁ ভাল পাব মানে এইটো 5-6 লাখ মান হৈছে নেকি যিটো কৃষ্ণমণি নাথৰ যিবিলাক গীত এতিয়া মুক্তি পাই আছে অসমৰ ৰাইজে শুনি আছে কিন্তু অসমৰ ৰাইজে হয়তো বহুকেইটা ইণ্টাৰভিউত দেখিছে আৰু বহু নাজানেও বহুত চাইছে যদিও বহুতো গম নাপায় কৃষ্ণমণি নাথৰ সংগীতৰ যাত্ৰাৰ প্ৰথম গানটো কোনটো আছিল প্ৰথম যাত্ৰাত মই এটা এলবাম কৰিছিলোঁ ঢুলীয়া ককাই বুলি তাৰপিছত কৰিলোঁ টঙালী ঢুলীয়া ককাইত মই গাইছিলোঁ যদিও মই তাত তেতিয়া মই লিড গাবলৈ নাপালোঁ
প্ৰেক্টিছ কৰিছিলোঁ গীত গান অকণমান সেই আৰৰ কাহিনীটো অকণমান ক'ব নেকি? প্ৰেক্টিছ কৰিছিলোঁ, কিন্তু প্ৰেক্টিছ কৰাৰ পিছত আৰু কিবা কাৰণত সেই সময়ত বহুত সৰু আছিলোঁ, ক্লাছ 8ত আছিলোঁ মই। হয় ডাঙৰ ডাঙৰ ল'ৰাবোৰে আছিলে, কোন আছিলে পাহৰিলোঁ। হয় শেষত গৈ থৈ মই আৰু সেইটো ৰেকৰ্ডিং নগাঁৱত হৈছিলে, তেতিয়া তাৰমানে ষ্টুডিঅ'ত হোৱা নাছিলে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে। নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। তাৰপিছত মই লগতে গালোঁ আৰু, কিন্তু মোৰ লিড ভইচ নাথাকিলে। মই যিমান দূৰ জানো কৃষ্ণদাই 20 বছৰ পইচা নোহোৱাকেই গান গাইছে। হয়তো তেওঁতকৈ ডাঙৰসকলক খুজিবলৈ বেয়া পায়, কোনোবা এটা প্ৰডিউচাৰসকলক খুজিবলৈ বেয়া পায়, মই যিমান দূৰ জানো। হয়নে বাৰু কথাটো? এইবিলাক তেতিয়া আৰম্ভণি সময়ৰ কথা, তেতিয়া পইচা মানে গান গাই যে পইচাহে ল'ব লাগিব সেই কথাটো বুজি পোৱা নাছিলোঁ, আৰু সেইটো লক্ষ্যও নাছিলে। মানে গান গাই ভাল পাওঁ কাৰণে গান গাইছিলোঁ, আৰু গান গোৱাৰ পিছত প্ৰডিউচাৰে আমাক হাতত পইচা এটা দিয়ে, সেইটো লৈছিলোঁ। কিন্তু মোৰ পইচা ইমান টকা দিয়ক, ইমান তেনেকুৱা ক'বলৈ বহুত নিৰ্ধাৰিত মানে বাজেট নাছিলে, মানে তেনেকুৱা কোনো ধৰণৰ মানে ৰেট বনোৱা নাছিলোঁ যে ইমানে দিব লাগিব। গাই গৈ আছোঁ আৰু গাই ভাল পাওঁ, সেইটোৱে। আৰু তাৰ আমাৰ প্ৰডিউচাৰসকলেও নিজেই দি দিয়ে পইচাটো, কিন্তু ধৰি লওক মই মোৰ ফালৰ পৰা ধৰি লোৱা মই এনেকুৱা ডিমাণ্ড কৰা নাছিলোঁ যে ইমানে দিব লাগিব। এই পিছলৈ কৈছোঁ আৰু যাওঁ ইমান দিয়ক বা এনেকুৱা হওক। দাদা এইখিনি এটা কথা সুধো, আপুনি যিটো ক'লে সেইটো সময়ত আপুনি কোনো নিৰ্ধাৰণ কৰা নাছিলে যে অমুক টকা দিব লাগিব, তমুক টকা দিব লাগিব, কিন্তু নতুন প্ৰজন্ম এতিয়া কণ্ঠশিল্পীসকলৰ ভিতৰত আপুনি কি ক'ব বিচাৰিব? এতিয়াতো বহুত বাজেট দেখুৱাই দিয়ে। হয়, সেইটো তেওঁলোকৰ কথা, তেওঁলোকে কি দৃষ্টিভংগীৰে সংগীতৰ জগতত খোজ পেলাইছে, আৰু শিল্পীসকলৰ চলিবও এটা পথ লাগিব। সেই সময়ত আমাৰ আজি মই চোৱা মই ক্লাছ 8ৰ পৰা গান গাইছোঁ, 86 মানৰ পৰা গান গাইছোঁ। তেতিয়াৰ দিনত তাৰমানে পৃথিৱীখনত মানে আমাৰ চলা ফিৰাটো অলপ বহুত বেলেগ আছিলে, আজিকালি বহুত বেলেগ হৈ গ'ল, খৰচী হৈ গ'ল। আৰু শিল্পীসকলেও আগতে প্ৰডিউচাৰ আছিলে, প্ৰডিউচাৰে প্ৰডিউচ কৰে, শিল্পীবোৰে গাবহে লাগে তেতিয়া। এতিয়াতো প্ৰডিউচাৰবোৰে নকৰে, এতিয়া শিল্পীয়ে নিজেই নিজৰ গাঁঠিৰ ধন ভাঙি কৰে, ফলত মানে তেওঁলোকে পইচা এটা ল'বলগীয়া হয়, আৰু সেইমতে ৰাইজেও তেওঁলোকক সেই মৰম চেনেহ দি আগুৱাই লৈ যায়। সময় অকণমান পৰিৱৰ্তন হৈছে, সেইকাৰণে অকণমান যিসকল শিল্পী ওলাই আহিছে তেওঁলোকে পেচা বুলিয়ে লৈছে। NK প্ৰডাকশ্যনৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত? NK প্ৰডাকশ্যনৰ ভুলো হ'ব পাৰে কোৱা, কিন্তু তথাপিও মই প্ৰথম বিহুগীতৰ তেওঁলোকৰ এলবামটো আছিল যে, সেইটো ৰুবুল বৰা পৰিচালনাত আছিলে, মইনা জান, সেইটোত ৰুবুল বৰা পৰিচালনাত NK প্ৰডাকশ্যনৰ প্ৰথম বিহুগীতৰ এলবামটোত জড়িত আছিলোঁ, তেতিয়াৰ পৰাই মই জড়িত। তাৰ আগতে তেওঁলোকে আৰু এলবাম কৰিছে, কিন্তু সেইটো প্ৰথম বুলি মই জানো। যদি কিবা ভুল হৈছে নাজানো, কিন্তু মই জনাত নাই, ভুল হ'ব নোৱাৰে, কিন্তু মই সেইটো প্ৰথম কৰিছোঁ। কিন্তু তেওঁলোকে বিহুসুৰীয়া এলবাম কিবা কিবি কৰিছিলে, খগেন মহন্ত ডাঙৰীয়াৰ, তাৰপিছত বিহু মইনা জানে কৰিছিল বোধ হয়। দাদা এটা কথা সুধো, আমি আপোনাক গানসমূহ দেখিছোঁ, আমি কৃষ্ণমণি নাথ হিচাপে আমি আদৰি লৈছোঁ, আমি ভাল পাওঁ আপোনাৰ গানসমূহ, হয়নে? কিন্তু আমি এটা কথা জানিব বিচাৰোঁ, বিশেষকৈ নতুন প্ৰজন্মবিলাকে জানিব বিচাৰে কৃষ্ণমণি নাথৰ টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব যিটো গান আছিলে, কোনটো গান আছিলে দাদা? টাৰ্ণিং পইণ্ট বুলি ক'বলৈ গ'লে আপোনাৰ কোনোবা এটা বিশেষ হয়তো থাকিব পাৰে। তাৰমানে সময় মানে বেলেগ বেলেগ পাৰ্টত বেলেগ বেলেগ গান হিট হৈছে। মই টাৰ্ণিং পইণ্ট বুলি ক'লে মোৰ প্ৰথমৰ পৰাই এতিয়া মোৰ কিছুমান গান হিট হৈ আহিছে। তেতিয়া মোৰ মইনাজানত হিট হৈছে, তাৰপিছত ৰংমনত হিট হৈছে, বৰদৈচিলাত হিট হৈছে, গীতাঞ্জলিত হিট হৈছে, নিৰুপমাত হিট হৈছে, মন ফাগুনৰ পচুৱা, মন আকাশৰ তৰা, বগীতৰা, গছকত ভাঙি যাওঁ জতৰ, এনেকৈতো বহুত এলবাম হিট হৈছে, জানমণি। কিন্তু টাৰ্ণিং পইণ্ট বুলি ক'বলৈ গ'লে মোৰ মানে এতিয়া মই হিট গান বুলি ক'বলৈ গ'লে ঢেঁকীতে ঢেঁকীতে কথা ক'ব লাগিব, গছকত ভাঙি যাওঁ জতৰৰ কথা ক'ব লাগিব, তোৰ সৰুৰ ঘৰলৈ কথা ক'ব লাগিব, পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনি দিম, জুবিনে মই গাইছিলোঁ, হেৰা ভনী তুমি আমাৰ মৰমৰ নাচনী, নেখাওঁ বুলিলেও খুৱাইছিলা জোৰে কৰি, সাগৰলৈ কিমান দূৰ জানাইতো বহু দূৰ, গীতাঞ্জলি তুমি বৰ দুষ্ট ছোৱালী, নিৰু তুমি দুষ্ট বৰ। আপুনি নিজে লিখিছিলে? আমি মিলিজুলি লিখিছিলোঁ। নিৰু তুমি দুষ্ট বৰ, তাৰপিছত নিৰুপমা তুমি আজি গাভৰু হ'লা, পদুম পাহে পাহে ফুলে লাহে লাহে, নলবিৰিণাৰ পাত ব্ৰহ্মপুত্ৰত হালিছে জালিছে, এটোলা সোণেৰে মীনা কৰাই কৰাই আঙুঠি মই গঢ়াই দিম। ৰিমেক কৰিছোঁ, ৰিমেক কৰিছোঁ এটোলা সোণেৰে মীনা কৰাই কৰাই। তাৰপিছত ভনীটিয়ে তেতেলী পতীয়া, দকৈ পথাৰত ভূঞে ৰুই আছিলা,
মানে গান কৈ শেষ কৰিব নোৱাৰিব কৃষ্ণদাই আৰু কৃষ্ণদাৰ সেইসমূহ গান এতিয়াও আমাৰ কাণত বাজি থকা নিচিনা অসমৰ ৰাইজৰ এতিয়াও কাণত বাজি থকা নিচিনা সকলোৰে বুকুত ৰাখিছে সেইসমূহ গীত কথা পাতি যাম কিবা এটা কি শুনাব আপোনাৰ এবাৰ নিজৰ মনে কৈ আমি নকওঁ এইবাৰ মই কিবা এটা শুনাব বিহুৰ বতৰ মইতো নতুন গান দুটা এফাকি এফাকি গাই শুনালোৱে কিন্তু মোৰ ভাল লাগে মোৰ মন ফাগুনৰ পচোৱা গান ভাল লাগে সেই এলবামটো একদম খুব ভাল লগা এলবাম আছিলে অ মোৰে নচনী মন ফাগুনৰ পচোৱা অ মনালিছা বলিছে বুকুৰ মাজতে তোমাক দেখাৰ পৰা অ মনালিছা এই ধৰণৰ গানবোৰ মানে সেই সময়ত মন ফাগুনৰ পচোৱা এলবামটোত এই গানটো বহুত চলিছিল বা নাহৰ ফুলা বতৰত মাজনী গছৰে ডালত পৰি কেতেকী চৰাইজনী কিনো গীত জুৰিছে উলাহত নাচি বাগি কাক নুমাতে এইবিলাক খুব সুন্দৰ আচলতে এইবিলাক গীত এতিয়াও বাজি আছে বা বুকুত এতিয়াও ৰাখিছে অসমৰ ৰাইজে আৰু গানবিলাক এতিয়া চলিয়ে থাকে যিমান এতিয়া বহুত ল'ৰা ছোৱালীয়ে কি ঠিক সেইবিলাক গান মই গাইছো বুলি নাজানিবও পাৰে নাজানে নতুনকৈ জন্ম হৈ এতিয়া ডেকা হৈছে কিন্তু মই বহু আগতে গাই থৈছো এইবিলাক বা এইবিলাক ধৰি লওক নলবিৰিণা পাত ব্ৰহ্মপুত্ৰ ঢালিছে এইবিলাক গান নাজানে এতিয়া ৰুণু জুনু মাই এইটো সেই এলবামৰে আছিলে ৰিমেক কিন্তু সেইটো গানৰ আচল ছিংগাৰজন আছিলে বিমান বৰুৱা মই এতিয়া আকৌ মই গাইছো তাৰপিছত এটোলা শুনে মীনা কৰা ময়ে গাইছিলোঁ সেই গানটো চলি আহি আছে সেইটো গান এতিয়া আকৌ কৰিছোঁ নতুন প্ৰজন্ম হয়তো কৃষ্ণমণি নাথে গাইছে কিন্তু অৰিজিনেলি মোৰ গানেই আছিলে দাদা যিহেতু আমি জুবিন গাৰ্গৰ কথা আপুনি উল্লেখ কৰিছে জুবিনৰ লগত একেলগে আপুনি গাইছো বুলি কৈছে আমি পাইছো আৰু জুবিনৰ লগত আপোনাৰ বহুত ঘনিষ্ঠতা আছে আমি সেয়াও দেখিছো একেলগে গান গাইছে জুবিনৰ লগত সম্পৰ্ক কিমান মানে কেতিয়াৰ পৰা জুবিন গাৰ্গৰ লগত এইবিলাক 1997-8-6 এনেকুৱাতে হ'ব নেকি মনত দুখন আছিলোঁ তাৰপিছত মোৰ এলবামতো গাইছে মই জানমণিটো একেলগে গাইছোঁ আমি তেতিয়া একেলগে গোৱা বহুতটা গীত আছে 15-20টামান ওলাব মানে আমি দুইজনে মিলি গাইছোঁ গানটো যে দ্বৈত কণ্ঠত মানে তেওঁ এবাৰ গাই মই এবাৰ পাহাৰ বগাই চিনেমাই কপৌ ফুলে নিলে তোৰ সৰুৰ ঘৰলৈ কিমান বাট আছে ৰংচঙীয়া গাভৰু প্ৰেমতে নপৰিবা তাৰপিছত চাচোন চাহ বান্ধৈ চাইকেলতে উঠি 6 বজাতে বাৰীত লাগিছে জাতি লাও এই কিবাকিবি এনেকুৱা গান আমি দুইজনে গোৱা NK প্ৰডাকশ্যনতো আছে আৰু বগীতৰাতো আছে মইনা চৰাই মইনা মাততো আছে আৰু যেটো বৰ্তমান জুবিন গাৰ্গৰ লগত সম্পৰ্ক ভাল বন্ধু আমি ভাল লগ পালে ইজনে সিজনক ভাল পাওঁ কি ক'ব জুবিন গাৰ্গৰ আমাৰ অনুষ্ঠানটো যদি জুবিন গাৰ্গে চাই আছে তেতিয়াহ'লে কি ক'ব আপুনি তেওঁ মই ভাল পাওঁ তেওঁ শুভেচ্ছা জনাইছোঁ আৰু তেওঁ একদম অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ইমান ধুনীয়া কণ্ঠ এটা এইটো আমাৰ অসমৰ কাৰণে গৌৰৱ আৰু তেওঁ মানে খুব সহজতে ইমান গান টান গানবোৰ গাই দিয়ে আমি যেতিয়া আগতে ডাবিং কৰোঁ চাই তেওঁ গোৱাটো চাই নিজে অভিভূত হওঁ ইমান সুন্দৰকৈ মানে এইটো ভগৱানেও তেওঁক সহায় কৰিছে তেওঁ নিজৰো প্ৰতিভা জড়িত হৈ আছে দাদাক আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু কৃষ্ণমণি নাথক আমি দেখিছোঁ অভিনয় সেই ভিচিডিনত দেখিছোঁ অভিনয় কৰিছে ধুনীয়াকৈ আৰু তেওঁ এজন কণ্ঠশিল্পীও কৃষ্ণমণি নাথক কি হিচাপে চায় একো তেনেকৈ ইমান ভাবি নাথাকোঁ গান গাইছোঁ কেতিয়াবা গান এটাত ওলাইছোঁ অকণমান অভিনয় কৰিছোঁ সেইটো আৰু একো তেনেকৈ দৃষ্টিভংগী ইমান লৈ থকা নাই ভাল লাগে কামটো কৰিছোঁ আৰু এইটো দাদাই বহুত ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হ'ল যিটো বিহুৰ বতৰ আৰু দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ক'লেও শেষত দাদা কি ক'ব মই ৰাইজলৈ শুভেচ্ছা জনাইছোঁ ভোগালী খুব সুন্দৰভাৱে ভোগালীটো বিহুটো উদযাপন হওক ৰাইজে খুব আনন্দ ফূৰ্তি কৰক কোনোফালে অপয়া অমংগল হ'ব নালাগে একো বেয়া কামনা নকৰোঁ খুব সুন্দৰ এটা ভোগালী বিহু পাৰ কৰক খুব আনন্দ কৰক ৰাইজেও আশীৰ্বাদ কৰক আমাক ধন্যবাদ দাদা আৰু আমাৰ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ ইমান সময় আমাৰ অনুষ্ঠানটো আপোনালোকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু আন এটা নতুন খণ্ড নতুন এজন অতিথি লৈ আপোনালোকৰ মাজলৈ আহিম তাৰ বাবে আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল নিউজ টাইম এনি ধন্যবাদ